বনাব গৈ আছোঁ এতিয়া মটন ৰেচিপিটোৰ কাৰণে আমি ষ্টাৰ্ট কৰিব গৈছোঁ মেৰিনেশ্যন আগতে কৰিলে বহুত ভাল এদিনৰ আগতে মই 15 মিনিটছ কাৰণে মেৰিনেশ্যন কৰিম আৰু মেৰিনেশ্যনৰ কাৰণে লৈ লৈছোঁ মছলা ধনিয়া পাউডাৰ জিৰা পাউডাৰ ৰেড চিলি চিকেন মছলা আৰু 2 চামুচ দহি আৰু এইখিনি ধুনীয়াকৈ মিলাই মই থৈ দিম ফ্ৰিজত 15 মিনিটছৰ কাৰণে 15 মিনিটমান ফ্ৰিজত থৈ দিম এইফালে কি লগাইছোঁ এইফালে লৈছোঁ পিঁয়াজ নহৰু আৰু আদা পেষ্ট অলপ থেতেলিয়াই হেৰি কৰি লৈছোঁ আৰু এইফালে বিলাহী লৈ লৈছোঁ এইফালে গোটা মছলা জলকীয়া ইলাইচি পিছত এই মান ধনিয়াটো লাগিব দেই মান ধনিয়াটো গোন্ধৰ কাৰণে আৰু এডোখৰ লৈছোঁ নেমু টেঙা আৰু এইবিলাকেই হৈছে মটন বনাবলৈ মেইন যোনবোৰ সামগ্ৰী আৰু এইবোৰ হৈছে মেইন তেল গৰম হৈ গ'ল আৰু গোটা মছলাকেইটা মই দি দিম জলকীয়া 3টা তেজপাত এতিয়া মই গোল্ডেন ব্ৰাউন হৈ গ'ল এতিয়া আমি মাংসখিনি মেৰিনেট কৰি থৈ দিয়া মাংসখিনি দিম এয়া মেৰিনেট কৰি থৈ দিয়া মাংস এতিয়া মই দি দিছোঁ নহৰু আৰু আদা থেতেলিয়াই লোৱা আৰু মান ধনিয়া গোন্ধৰ কাৰণে আৰু ফ্লেট ধনিয়া এতিয়া দি দিম বিলাহীৰ পেষ্টটো পিছত ধুনীয়াকৈ এতিয়া ইয়াত দি দিম আমি অমিতা এতিয়া দিব লাগিব আমি পানী মই চাহ পানী ব্যৱহাৰ কৰিছোঁ চাহ পানী কাৰণ কালাৰটো চাহ পানী কালাৰটো অকণমান আহিব চ' চাহ পানী কালাৰটো গোটেইখিনি দি নিদিওঁ অকণমান দিছোঁ আৰু অকণমান দিম নৰ্মেল ৱাটাৰ গৰম পানী ব্যৱহাৰ কৰিব লাগিব নিমখ দিছিলোঁৱে হ'লেও পানী দিয়া হ'ল কাৰণে নিমখ অলপ দি দিম
কষ্টুৰি মেথি ওপৰত কষ্টুৰি মেথি অকণমান দি দিছোঁ আৰু এতিয়া আমি কুকাৰৰ ঢাকনখন মাৰি পিনে ইয়াক 2টা চিটি মাৰি দিম এতিয়া ঢাকনখন মাৰি দিওঁ এতিয়া আৰু 2টা চিটিৰ কাৰণে ৱেইট কৰোঁ শুভেচ্ছা জনাব চবকে আৰু জ্বলি গ'ল এতিয়া আৰু হেপ্পী দিৱালী কৈ দিয়া হেপ্পী দিৱালী কৈ দিয়া আকৌ হেপ্পী দিৱালী হেপ্পী দিৱালী টু অল হৈ গ'ল আৰু এনেদৰে আমি পালন কৰিলোঁ ঘৰত পোহৰৰ উৎসৱ দিৱালী ইমান আয়োজন কৰা নাই তথাপিও অকণমান চাকি বন্তি জ্বলাই ঘৰখন উজ্বলাই ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে কেনেদৰে পালন কৰিলে নিশ্চয় কমেণ্টত জনাব